মানে কি হয় প্ৰত্যেক বছৰে এক মাহত আমাৰ গাঁৱত মাৰাথন দৌৰ অনুষ্ঠিত কৰে চ' আজি বনাই দিওঁ আৰু যদি ভিডিঅ'টো ভাল লাগে চেনেলটো মানে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। যিহেতু প্ৰতি বছৰে পাতেই এইবাৰ কেনেধৰণৰ আয়োজন কিবা এটা কৰি দিয়ক। আমাৰ বৰ্তমান নৱম বাৰ্ষিক মাৰাথন দৌৰ আমাৰ আৰম্ভণিৰ পৰা খেলখন বছৰে ডাঙৰ হৈ গৈ আছে আৰু মানে বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীসকলে ইয়াতে অংশগ্ৰহণ কৰে। খুব ভাল পৰিৱেশ এটা হয় মানে কি আজি খেলখন নহ'লে কিবা পাক দিওঁ নালাগে। ঠিক আছে বঢ়িয়া, ভাল লাগিল। আৰু এফালে আমাৰ মধুৱে পুৰা কামত ব্যস্ত হৈ আছে। গাঁৱৰে বেণ্ড পাৰ্টি হয় বঢ়িয়া। ঠিক আছে, এতিয়া অলপ তেওঁ ব্যস্ত আছে, তেওঁ অলপমান পিছত বোলে কিবা এটা ক'ব, একো নাই বাৰু। আৰু এইখন আছে আমাৰ গাড়ীখন প্ৰায় ৰেডি, যিখন গাড়ী এনাউন্সমেণ্টটো ধুনীয়াকৈ কৰি থাকিব। ৰেডি হৈছে ন দা? অঁ দা বঢ়িয়া পিনি ঠিকে আছে ঠিকে আছে। আৰু এইটো হৈছে আমাৰ মঞ্চত চহীটো মাৰি লৈ আহিব ৰেডি আৰু ন? আৰু আমি এতিয়া আমাৰ জ্যেষ্ঠ বৰাক লগ পালোঁ। বৰাই আজি বিশেষ অনুষ্ঠানটোৰ ওপৰতে কিবা এটা কৈ দিয়া। হয় 9টা বছৰ ধৰি আৰু 9টা বছৰৰ ভালে আমি চলাই আছোঁ আৰু আমাৰ অঞ্চলত প্ৰথম পাতিছোঁ। সেয়েহে এই অঞ্চলৰ গোটেই মানুহখিনি আমি জানে দ্বিতীয় দিনাখন মাৰাথন দৌৰ প্ৰতিযোগিতা হয় আৰু সেয়েহে প্ৰত্যেক ঘৰে ঘৰে প্ৰত্যেক গধূলিৰ ফটো দিয়ে প্ৰত্যেক গাঁৱৰ মানুহবিলাকে সহযোগিতা কৰে আৰু এই ভাল পাইছে আৰু এনেধৰণে আমাক সহায় কৰিছে আমাৰ বন্ধুসকলক ভাল পাব। ঠিক আছে। বিক্ৰম বৰদলৈ 117 চিন্তু ৰয় MD চিন্তু ৰয় আমাৰ MD 118 তেওঁৰ এটা চেনেল আছে ন, MD ব্লগছ চেনেল এটা আছে ন, আপোনালোকে চাব। 119 এই চন্দন হাজৰিকা বঢ়িয়া। 120 অভিৰাজ সেনাপতি 121 সমীৰণ বৰদলৈ। বাকী হৈছে 122 জয়সিং বৰদলৈ ঠিকে আছে, 123 বিকাশ দেউৰী ঠিকে আছে, 124 আৰু ৰাইজক আপুনি কি আহ্বান কৰে বিশেষ এই অনুষ্ঠানটোৰ ওপৰত? ৰাইজৰ আমি সম্পূৰ্ণ মানে সহযোগিতাটো বিচাৰোঁ আৰু সহযোগিতা কৰিলে আমি আগলৈকে মানে হেৰি কৰি যাব পাৰিম, অনুষ্ঠিত কৰি যাব পাৰিম খেলখন। হয় হয় ভিডিঅ' কম বুলি ভাবিছিলোঁ, ভিডিঅ'য়ে নহ'ল মোৰ। আৰু ফাইনেলি আমাৰ চবেই ৰেডি হৈ গৈছে খেলুৱৈ বন্ধুবিলাক।
আৰু সন্তেক পিছতে আৰম্ভ হ'ব আপোনালোকে চাই থাকক এক দুই তিনি বঢ়িয়া ৰানিং আৰম্ভ হৈ গ'ল যথেষ্ট ল'ৰাখিনি বহুত তাৰমানে স্পীড আহা বঢ়িয়া গীতাঞ্জলি হবে না বঢ়িয়া বঢ়িয়া আহা গৈ আছো পানী আছে কাৰ্টন কিনা হ'ল এইকেইটা ভেঙা আছে চাৰ্ভিচ দিয়া নাই আমি পানী কিনি দিব এটা আমাৰ সীমানে মাৰি আছে আগত কিন্তু আগত আছে নেকি আগত আৰু গ'ল আগত গ'ল চালা হিমান या हमारा दोस्त है सिमन बढ़िया बढ़िया আৰু অকণমান দূৰ আছে বেছি দূৰ নাইকিয়া ফাষ্ট গৈ আছে এইজনে আমাৰ প্ৰথম আগৰ ফালৰ পৰা দেখা নেকি আৰু প্ৰথমজনৰ লগতেই আমি আহি আছো এতিয়া বৰ্তমান খুব সুন্দৰ সহায় ৰাইজৰ বঢ়িয়া ফাষ্ট আৰু আহি আহি আমাৰ ফাৰ্ষ্ট চাৰিআলিটো পাইছো আৰু সুন্দৰ আৰু আহি আহি আমাৰ মেইন স্থান পাইছো ভোগালী বিহু সুন্দৰ সুন্দৰ শ্ল' পুৰা মাৰি আছে দেই আৰু ফাৰ্ষ্ট খেলাৰীজন আহি আছে ফাৰ্ষ্ট আমাৰ এজন ফাৰ্ষ্ট পজিশ্যন পাইছে ঘৰ ক'ত আছিলে গোলাঘাট ন গোলাঘাট ছেকেণ্ড ফাৰ্ষ্ট বঢ়িয়া আচ্ছা আচ্ছা সুন্দৰ সুন্দৰ এয়া 3 নম্বৰ পজিশ্যন পাইছে আপোনাৰ ঘৰ ক'ত আছিলে কাৰ্বি আংলং ন ঠিক আছে সুন্দৰ আৰু আমাৰ 4 নম্বৰজন আহি আছে বাকী 3জনটো আহি গ'লে তেওঁলোকলৈ আমি শলাগৰ সহায় আগবঢ়াইছোঁ দাতাসকললৈ আমি শলাগৰ সহায় আগবঢ়াইছোঁ আৰু সংঘৰ সমূহ কৰ্মকৰ্তাক অনাগত জীৱনলৈও এনেদৰে আমি সহায় সহযোগ পাই যাবৰ কাৰণে আশা ৰাখি আৰু তেওঁলোকলৈও আমি সংঘৰ তৰফৰ পৰা শলাগৰ সহায় আগবঢ়াইছোঁ ধন্যবাদ